ঐ অঁ তোকেই কৈছোঁ 5 নম্বৰ গলিৰ ধুনীয়া গণিকাজনী আঁচলেৰে মুখ ঢাকি কিয় পলাইছ? অপৰাধ কি তোৰ ভাবিছ চাগে? ৰাতি পৰপুৰুষৰ লগত নৈশ যাপন কৰাটোৱেই তোৰ অপৰাধ। ধেৎ পাগলী, কোনে কৈছে তই অপৰাধ কৰিছ বুলি? তইতো যি কৰিছ টকাৰ কাৰণে কৰিছ, পেটৰ তাড়নাত। তোৰ নৈশ যাপন সকলোৰে জ্ঞাত। তইতো গচকি ভঙা নাই বৈধতাৰ হেঙাৰ। আৰু ময়োতো কৰিছোঁ পৰপুৰুষৰ লগত নৈশ যাপন, কিন্তু তোৰ দৰে পেটৰ তাড়নাত নহয়। হয়তো কাৰোবাৰ অকণমান ভুৱা প্ৰেমৰ তাড়নাত। চাচোন মোৰ ভৰিত যে দেখিছ চেকুৰা মৰা তেজৰ সৈতে আঁচোৰ খোৱা ঘাঁবোৰ, এইবোৰ সৌ বৈধতাৰ জেওৰাখন গচকি ভাঙোতেই লাগিল। তাহানিতে তুলনি হওঁতেই আইতাই কৈছিল, এই ঘাঁবোৰ এবাৰ লাগিলে জীৱনলৈ নুশুকায়। কিন্তু কি কৰিবি, লগায়েই ল'লোঁ নহয় অকণমান হৃদয়ৰ তাড়নাতে। সেয়ে এতিয়া ঢাকি থৈছোঁ ভদ্ৰতাৰ মেকআপেৰে। আৰু শুন, তোক যে দেখালোঁ তয়ো আৰু কাকো নকবি, নহ'লে উৱলি যাব মোৰ ভদ্ৰতাৰ দামী মেকআপ। তই কি বুজিবি এই ভদ্ৰতা নামৰ প্ৰসাধনৰ সামগ্ৰীবোৰ মোক দিবলৈ কিমান যে কষ্ট কৰিছে মোৰ আই বোপায়ে। বাৰু বাদ দে সেইবোৰ, তোৰ মোৰ কথাৰ মাজত আই বোপাইক নানো। চাওঁ এইফালে আহচোন। তোৰ লিপষ্টিকৰ গুলপীয়া ৰংটো মোৰটোৰ দৰে হুবহু একেই, কিন্তু তোৰটো চাগে কোনোবা সস্তীয়া কোম্পানীৰ, মোৰটো কিন্তু দামী। উফ, তোৰ পাৰফিউমৰ গোন্ধটো বৰ উগ্ৰ। সেইকাৰণে চাগে ধনীৰ দুলালবোৰে তোৰ ওঠত চুমা খাওঁতে তিতা পাই দুটামান টকা দলিয়াই যায়, যাতে সি পিছৰবাৰ তোৰ ওঠত চুমা খাওঁতে নতুন লিপষ্টিক পাৰফিউমৰ সোৱাদ পায়। মোৰ পিছে পইচাৰ অভাৱ নাই, জানে সিহঁতেও। ক্ষয় ৰোগত আক্ৰান্ত হোৱা মোৰ কলিজাটোত অকণমান মৰমৰহে অভাৱ। ক্ষন্তেকৰ বাবে দিও যায় সিহঁতে, কিন্তু কি কৰিবি, মোৰ ৰোগটোৱেই যে তেনেকুৱা। যিমানে দৰৱ লগাওঁ সিমানেই ঘাঁ বাঢ়িহে যায়। ধেৎ, দেখিছনে আকৌ হৈ পৰিলোঁ আৱেগিক। আচ্ছা, কি পাতি আছিলোঁ আমি? তোৰ আৰু মোৰ সাদৃশ্যবোৰৰ কথা। এৰাও, চাচোন তোৰ দেশৰ খলা বমাবোৰ মোৰ সৈতে একেই। তথাপি মোৰ কিয় অনুভৱ হৈছে তই যেন হাজাৰ গুণে সুখী মোতকৈ, দেহেৰেও মনেৰেও। ঠিকেই, দেহেৰেও কষ্ট পাওঁ মই। আপত্তিজনক পৰিৱেশত লুকাই চুৰকৈ সম্পৰ্ক কৰোঁতে মোৰ দেহটোৱেও বৰ কষ্ট পায় অ'। তোৰ চাগে সেইখিনি অসুবিধা নাই, ভদ্ৰতাৰ ছালখন যে নাই তোৰ মূৰৰ ওপৰত। আৰে, তোৰ চকুত দেখোন চকু পানী, আচৰিত। গণিকায়ো কান্দেনে? আৰু কাৰ কাৰণে কান্দিছ তই? নিজৰ কাৰণে নে মোৰ অসহায়তা দেখি? এৰাও, মই বৰ অসহায়। কৰাল মৰা বুকুৱেদি মোৰ চকু পানী নোলায়। তয়ো আৰু নাকান্দিবি, নকৰিবি পুতৌ মোক। অসহায় কলিজা মোৰ এনেও দগ্ধ। চাওঁ মোৰ চকুলৈ চাচোন, কোনে কয় তোক গণিকা বুলি? এলান্ধুৱে ধৰা মনৰ আৱোৰখন আঁতৰাই চা, দেখা পাবি হাজাৰ হাজাৰ গণিকা। কোনোবাজনী যদি আদম-ইভৰ মানস পুত্ৰসকলৰ বিলাসী গাড়ী বা হোটেলৰ কোঠাত, কোনোবাজনী হয়তো আবদ্ধ তোৰ দৰে বন্ধ কোঠৰীত।
কোনোবাজনী যদি তোৰ দৰে টকাৰ তাৰণাত, কোনোবাজনী মোৰ দৰে মৰমৰ তাৰণাত, কিন্তু গণিকা গণিকাই, তয়ো ময়ো।